আমাৰ দীপাঞ্জলীয়ে বাইক চলাইছে। এয়া বাইক চলোৱা তাই বহুত হিতা, তাইক বাইক চলাব দিছোঁ। এয়া পূৰা বাইক চলাই আছে। মন্দিৰত আহি তাই বাইক চলাইছে মন্দিৰৰ ফিল্ডত। এইটো আপোনালোকে দেখিছেনে, পূৰা বাইক চলাইছে। বাইকৰ প্ৰতি তাই বহুত ইণ্টাৰেষ্টেড হয়। পাৰিব চলাব, কিন্তু ভয় লাগে ৰাস্তাত এৰি দিবলৈ। এনেদৰে ৰাস্তাটো চলাব পাৰে, কিন্তু ভয় লাগে মোৰ। বাইক চলাই আহি আছে, এইটো আমাৰ দীপাঞ্জলি বাইদেউ। বাইক চলাব তাইক শিকাই আছোঁ। লাগে আজিকালি চব শিকিব লাগে। আজিকালি ল'ৰা ছোৱালীৰ মাজতনো আৰু কি পাৰ্থক্য আছে, সকলোৱে চব কাম কৰিব পাৰে। বাইকখন শিকি থ'লে কেতিয়াবা বিপদে আপদে তাই চলাব পাৰিব। প্ৰথমতে তাইক ফিল্ডত চলাব দিছোঁ, কেতিয়াবা তাই ৰাস্তাটো দিব পাৰিম, তেতিয়াহে অলপ সাহ হ'লে। মোৰ অলপ ভয় লাগি থাকে তাইক দিবলৈ, কিন্তু পাৰে তাই আগৰ পৰা গাড়ী চলাব, তাই অলপ অভ্যাস আছে। এই ফিল্ডখন হৈছে হিড়িম্বা বাথৌ মন্দিৰৰ ফিল্ড। ফিল্ডখন বহুত ডাঙৰে হয়। এইটো আহি আছে, পূৰা বাইক চলাইছে আজি তাই। হ'ব হ'ব আৰু আজি চলাব নালাগে। কেনে লাগিছে চলাই পেলাই? বঢ়িয়া লাগিছে। তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱাচোন, কেনে লাগিছে? নতুনকৈ চলাব আহিছোঁ, বঢ়িয়া লাগিছে। পাৰিবা নে পিছে?